আমি আজি ঔবাৰীত ক্ৰিমিটৰিয়াম মানে শ্মশানত মানুহ জ্বলোৱা ছেট আমি বনাইছোঁ। তো বেছি টকা নাছিল, 20 লাখ টকাৰে আছিলে। এইটো অলৰেডি আমি আজি শুভাৰম্ভণি কৰিলোঁ। তাৰপিছত আমি এই ভোলা বাতাৱৰীত মানে শুক্লাই নদী এইটো ইৰেশ্যন প্ৰটেকশ্যনৰ কাৰণে ইয়াত সৰুকৈ এটা কাম পাইছিল 1 কোটি টকা। ইয়াৰে মাত্ৰ 90 মিটাৰ এইখিনি য'ত মানে ধাক্কা লাগিছে ইৰ'শ্যন হৈছে ইয়াত মানে জিঅ' বেকাৰী মানে প্ৰটেকশ্যন কৰা হ'ব। এইটোকে আজি আধাৰশিলা স্থাপন কৰিলোঁ। মই ভাবোঁ আমি একচুৱেলি ভোলা বাতাৱৰীৰ পৰা 4 নম্বৰ চুৱাপুৰলৈ এই নদী গৰাখনে ৰোধ কৰিবৰ কাৰণে প্ৰপ'জেল দিছিলোঁ, কিন্তু ছুটিকৈ আহিল টকা কম হোৱাৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত আমি নেক্সট মানে ফাইনেন্সিয়েল ইয়াৰত আমি ভোলা বাতাৱৰীৰ পৰা 4 নম্বৰ চুৱাপুৰলৈ শুক্লাই পাৰ্কৰ ওচৰৰ পৰা যিটো মানে আমাৰ মাথৰি আছে তাত আমি কানেক্টিং কৰিম আৰু এই মাথৰি দিয়ে মানে ৰাস্তা হিচাপে ব্যৱহাৰ কৰা হ'ব। এইখিনি প্ৰপ'জেল ইতিমধ্যে আমি দিয়া হৈছে। এইটো চেংচন হ'লেই হ'ব, চেংচন হ'লেই হ'ব। আমিতো প্ৰপ'জেলত বহুত দিছোঁ, কিন্তু যেনেকৈ আজি আমি 5 কোটি টকা দিয়া হৈছিলে, 1 কোটিহে চেংচন কৰিছে গভমেণ্টে, এই ধৰণৰ কথা। গতিকে তাত সেইখিনি হ'ব লাগিলে কম হ'লেও 10 কোটিমান টকা লাগিব। ধন্যবাদ। যেতিয়া MCC লাগু হ'ব, ইলেকশ্যন কেতিয়া হ'ব ডিক্লেয়াৰ দিয়াৰ কেইদিনমান পিছতে BPF দলে PMB বডি আলোচনা কৰি পেলাই আমাৰ 15টা সমষ্টিৰ কাৰণে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব।